হাই গাইজ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'ৰ বিষয় হ'ল নহৰুৰ কিছুমান গুণাগুণ। তাৰ আগত নহৰুৰ বিষয়ে কিছুমান কথা জানি লওঁ আহা। নহৰু বহু শতাব্দী ধৰি পাকঘৰৰ অংশ হৈ আহিছে। নহৰুত বেক্টেৰিয়া ৰোধী আৰু এণ্টিছেপ্টিক প্ৰকৃতিৰ বাবে নিৰাময়কাৰী আৰু ঔষধি গুণ আছে। নহৰু উপকাৰী গুণাগুণবোৰ হৈছে এলিচিন নামৰ এক যৌগৰ বাবে। ই ফছফৰাছ, জিংক, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ। নহৰুত ভিটামিন চি, কে, ফলেট, নিয়াচিন আৰু থিয়ামিনো যথেষ্ট পৰিমাণে পোৱা যায়। ঔষধৰ দ্বাৰা খাদ্য আৰু ঔষধক খাদ্য হ'বলৈ দিয়ক। এইটো প্ৰাচীন গ্ৰীক চিকিৎসক হিপ'ক্ৰেটিছৰ বিখ্যাত শব্দ, যাক প্ৰায়ে পশ্চিমীয়া ঔষধৰ জনক বুলি কোৱা হয়। আধুনিক বিজ্ঞানেও শেহতীয়াকৈ এইবোৰৰ বহুতো উপকাৰী স্বাস্থ্য প্ৰভাৱ নিশ্চিত কৰিছে। কেঁচা নহৰুৰ বেছিভাগ লাভালাভ এলিচিন নামৰ এনজাইমৰ পৰা আহিছে। নহৰুত প্ৰদাহ প্ৰতিৰোধী, এণ্টিঅক্সিডেটিভ, এণ্টিবেক্টেৰিয়েল আৰু কৰ্কটৰোধী গুণাগুণ আছে। ইয়াৰ 10টা সম্ভাৱ্য স্বাস্থ্য লাভালাভ আছে। নহৰুৰ ঔষধি গুণ। নহৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা আৰু ঔষধি গুণৰ বাবে সমগ্ৰ প্ৰাচীন ইতিহাসত ব্যৱহাৰ কৰা হৈছিল। স্বাস্থ্য লাভালাভবোৰ হৈছে নহৰুৰ লং এটা কটা, গুড়ি কৰা বা চবাই খোৱাৰ সময়ত সৃষ্টি হোৱা ছালফাৰ যৌগৰ ফল। ইয়াক কেইবাটাও সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে, যেনে সাধাৰণ চৰ্দি। নহৰু উচ্চ পুষ্টিমূল্য আৰু কম কেলাৰীযুক্ত। নহৰু অত্যাধিক পুষ্টিকৰ, য'ত কেইবাটাও অত্যাৱশ্যকীয় পুষ্টি থাকে আৰু কেলাৰী কম থাকে। কেঁচা নহৰুৰ এটা লঙত মেগনেছিয়াম, ভিটামিন চি, চেলেনিয়াম আৰু কম পৰিমাণৰ কেলছিয়াম, তাম, ফছফৰাছ, ভিটামিন 1 আৰু ভিটামিন B6 আৰু পটাছিয়াম থাকে। নহৰুৱে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে। নহৰুযুক্ত প্ৰতিৰোধ প্ৰণালীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা দেখা গৈছে। ফ্লু আৰু অন্যান্য প্ৰণালীবদ্ধ বা ছালৰ সংক্ৰমণৰ দৰে সাধাৰণ ৰোগৰ ঘটনা আৰু তীব্ৰতা হ্ৰাস কৰে। নহৰুৱে ব্লাড প্ৰেছাৰ ৰিডিউচ কৰে। নহৰুৰ সক্ৰিয় যৌগবোৰে ৰক্তচাপ হ্ৰাস কৰিব পাৰে, হৃদয় আক্ৰমণ আৰু ষ্ট্ৰোকৰ দৰে কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। নহৰুৱে ব্লাড চুগাৰ ৰিডিউচ কৰে। নহৰুৱে ডায়েবেটিছত থকা বা নোহোৱা লোকৰ ক্ষেত্ৰত আহাৰৰ আগৰ ৰক্ত শৰ্কৰাৰ স্তৰ তাৰতম্য হ্ৰাস কৰে। এইটো ডায়েবেটিছক ৰোগীৰ ক্ষেত্ৰত কাৰ্যকাৰী হয়, বিশেষকৈ যদি ইয়াক 3 মাহতকৈ অধিক সময় ৰখা হয়। নহৰুৱে কলেষ্ট্ৰল লেভেল ৰিডিউচ কৰে। নহৰুৱে কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰিব পাৰে, যি হৃদয় ৰোগৰ আশংকাক হ্ৰাস কৰে। নহৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। এণ্টিঅক্সিডেণ্টে শৰীৰৰ কোষ কলাত অক্সিডেটিভ ক্ষতি হ্ৰাস কৰে, যি বয়সৰ বৃদ্ধি প্ৰক্ৰিয়া লেহেম কৰে আৰু শৰীৰক সুৰক্ষিত কৰে। নহৰুৰ এণ্টিঅক্সিডেণ্টৰ সৈতে ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ ওপৰত ইয়াৰ লাভালাভ হৃদয়যন্ত্ৰ আৰু মগজুৰ সুৰক্ষা দিয়ে। ই ডিমেনচিয়া আৰু আলজাইমাৰৰ দৰে মস্তিষ্কৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নহৰুৱে শাৰীৰিক প্ৰদৰ্শন উন্নত কৰে। নহৰুৱে ভাগৰ হ্ৰাস কৰিব পাৰে, এথলেটিকৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে আৰু শাৰীৰিক ক্ষমতা বৃদ্ধি কৰিব পাৰে। প্ৰাচীন কালত ইয়াক শ্ৰমিকসকলৰ শাৰীৰিক প্ৰদৰ্শন উন্নত কৰিবলৈ আৰু প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলুৱৈসকলক এথলেটিক্স প্ৰদৰ্শনত উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। নহৰুৱে শৰীৰত গধুৰ ধাতুৰ বিষাক্ত মুক্ত কৰে। উচ্চ পালিত ছালফাৰ যৌগৰ ফলত গধুৰ ধাতুৰ বিষাক্ততাৰ পৰা অংগবোৰৰ পৰা সুৰক্ষা দিবলৈ নহৰু পোৱা গৈছে। নহৰুৱে দীৰ্ঘ জীৱন বৃদ্ধি কৰিব পাৰে।
নহৰুৱে হৃদয়যন্ত্ৰ, মগজু আৰু অন্যান্য অংগৰ উপকাৰ কৰিব পাৰে। ই বিপদাশংকাৰ কাৰকবোৰৰ হ্ৰাস কৰে, যেনে ৰক্তচাপ, কলেষ্ট্ৰল আৰু গধুৰ ধাতুৰ বিষাক্ততা, যি মানুহক দীঘলীয়া জীৱিত থকাত সহায় কৰিব পাৰে। নহৰু এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিৰ এক সমৃদ্ধ উৎস, আৰু ই ৰোগ প্ৰতিৰোধ প্ৰণালীও বৃদ্ধি কৰে। যেতিয়ালৈকে আপুনি ইয়াৰ প্ৰতি এলাৰ্জিক নহয় তেতিয়ালৈকে নহৰুৰ এটা লং খোৱাটো সুৰক্ষিত। আপুনি অৱশ্য অৱগত হ'ব লাগিব যে ইয়াৰ এক তীক্ষ্ণ গন্ধ আছে যি আপোনাক নহৰুৰ উশাহ দিব পাৰে। লগতে একেলগে বৃহৎ পৰিমাণৰ নহৰু থাকিলে আপোনাৰ মুখৰ ভিতৰত জ্বলা-পোৰা, বুক জ্বলা, গেছ আৰু লুজ মোচনো হ'ব পাৰে। নহৰু কেঁচা। নহৰু গুড়ি হিচাপে বা ব্যঞ্জনত নহৰু তেলৰ ৰূপত যোগ দিব পাৰি। নহৰু সাধাৰণতে ৰন্ধা হয়, কিন্তু কেঁচাকৈ খাব পাৰি, যি আৰু অধিক ভাল কিয়নো কেঁচা ৰসুনটোৱে ইয়াৰ সকলো উপকাৰী পুষ্টি সংৰক্ষণ কৰে। কেঁচা নহৰুৰ বেছিভাগ লাভালাভ এলচিন নামৰ এনজাইমৰ পৰা আহিছে। ইয়াৰ প্ৰসাদ প্ৰতিৰোধী, এণ্টিঅক্সিডেটিভ, এণ্টিবেক্টেৰিয়েল আৰু কৰ্কটৰোধী গুণাগুণ আছে। এলচিনে নহৰুও দিয়ে ইয়াৰ বিশেষ গন্ধ। আহাৰ খোৱাৰ এদিন পিছত নহৰুৰ এটা লং খোৱাটো নিৰাপদ। ভিডিঅ'টো শেষলৈ দেখাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডছলৈ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।